2 3 3 বিশ্বাস কৰক এই ৰাস্তাটো একেদম বেয়া আন্ধাৰ মুন্ধাৰ বাট মানে মই কৈছোঁ মানে যাব নালাগে আহিছোঁ মানে কি বিশ্বাস কৰক কমেও 1 কিলোমিটাৰ গুড ইভিনিং গাইজ বাচিছোঁ দিয়ক কিবা গাইজ মানে চাওক মানে এইফালে চাই লওক মানে কি হৃদয় একদম ব্লেক ড্ৰেছ পিন্ধি ধুনীয়াকৈ আহি গ'ল লগতে আৰু গাইজ ফাইনেলি চাওক মানে কি এইফালে হৈ গ'ল আন্ধাৰ একদম একো দেখা নাপায় লগতে চাওক মানে কি এই লক্ষী পূজা খতম এইবাৰ আহিব ৰাস্তা কিন্তু ৰাসৰ আগতে কি আহিব মানে দেৱালী তো চাওক মানে কি দেৱালীৰ বাবে একদম লাইট লগাই আছোঁ মই এতিয়াৰ পৰাই চাই লওক মানে ধুনীয়াকৈ হৃদয় মানে আহি ৰখি আছে ধুনীয়াকৈ কি ধুনীয়াকৈ মানে ৰখি আছে মানে বহুত টাইম হ'লে ৰখাই ৰাখিছোঁ মানে কি এটা লাইট লগাই আছোঁ মই মানে আমাৰ মানে ৰাস্তাৰ সন্মুখত এপাত মানে কৰ্দৈ আছে কৰ্দৈৰ মানে ধুনীয়াকৈ এটা ব্লু লাইট লগাইছোঁ এই গোটেই প্ৰিপাৰেশ্যন মই গাইছোঁ মানে কি দেৱালীৰ কাৰণে কৰিছোঁ মই লাইট চাইট লগাই খুবেই ভাল পাওঁ এইখিনি ক'লোঁ দেৱালী বুলি ক'লে মোৰ একদম এটা ফেভাৰিট ফেষ্টিভেল এই চাই লওক মানে কানেকশ্যন দিছিলোঁ মই মানে ইমান মানে এই পাতত ধুনীয়াকৈ গছপাতত বাট মানে কি হ'ল মানে কি এই পাত বেয়া হৈ গ'ল এই পাত মানে জ্বলি গৈছে তো জ্বলি যোৱাৰ কাৰণে নজ্বলিলে এতিয়া মানে কি আৰু মানে কি বেলেগ তাত আনিছোঁ আনি পেলাই চেক কৰি ধুনীয়াকৈ কানেকশ্যনটো দিওঁ কানেকশ্যনটো দি জ্বলে নজ্বলে চাই লওঁ ধুনীয়াকৈ বাট জ্বলি চাই লওক মানে কি এই পাত ধুনীয়াকৈ ফাৰ্ষ্ট ইয়াত সোমাই লোৱাৰ পিছত মানে এইফালে কানেকশ্যনটো এইফালে ধুনীয়াকৈ যাব সেইফালে হিতে ধুনীয়াকৈ ইউজ কৰিছি না হেভি মেচিন ইউজ কৰিলে মানে কি হ'ব গাইজ চাই লওক মানে কি পুনৰ মানে আহিলেও মানে কি এখন বেলেগ এখন বৰ্ড আনিব কাৰণ মানে যিখন বৰ্ডত মানে আমি বৰ্তমান এড কৰি দিছোঁ লাইটটো সেই বৰ্ডখন বেয়া হৈছে তো এইটো ধুনীয়াকৈ মানে কি লগাই পেলাই যাওঁ আৰু লক্ষী পূজা চাবলৈ চাই ল'ব দিয়ক মানে চেক কৰি জ্বলে নজ্বলে 1 2 3 3 গাইজ চাই লওক মানে কি হ'ব কি হেপী দেৱালী ইন এডভান্স আৰু খুব বেছি মোৰ হৈছে 8 দিন আছে চাগে তো প্ৰিপাৰেশ্যন প্ৰত্যেকে কৰক লাহে লাহে আৰু গাইজ এতিয়া ধুনীয়াকৈ হৈ গ'ল 6টা 11 ধুনীয়াকৈ যাব ওলাইছিল পূজা চাবলৈ বাট মানে কি মানে মই ভাবিছিলোঁ কি পূজা নেদেখাওঁ মানে কি বহুত ভিৰ আৰু দেখাব পৰা আকৌ সেই মানে চাউণ্ড বাজি থাকে কিন্তু হ'লেও এটা মানে কি স্মৃতি যিমান যি গ'লেও লাইট নাভাঙিলে কিন্তু চাওক মানে কি আমি কৈছিলোঁ কি লক্ষী পূজাত চাবলৈ যাম পূজা বাট মানে কি তাত নগ'লোঁ মানে কি পাঠশালা আহি গ'লোঁ আহি পেলাই ফুচকা খাওঁ এতিয়া কাৰণে বহুত বছৰ দেখা গিয়া পূজা নেই দেখা গিয়া লক্ষ্মী পূজা দেখা বহুত আছে গাইজ চাই লওক মানে কি পাঠশালাৰ পৰা ধুনীয়াকৈ আহি গ'লোঁ মানে গাইজ আমি প্ৰত্যেকত ৰখিছোঁ ইও আছে বাট মানে কি কাৰণে ৰখিছোঁ কৈ দিওঁ মানে কি আমি মানে কি আহি থাকোঁতে এখন মানে থান পালোঁ ইয়াত থানখন মানে ওচৰত মানে এটা মানে এনেকুৱা পজিটিভ এটা ভাইব এটা পাইছোঁ মানে বিশ্বাস কৰক এটা ফিল এটা কৰিছোঁ তো লগ ৰখিছোঁ আৰু সেয়া কৰিছোঁ ধুনীয়াকৈ লগতে দেখাই দিছোঁ গাইজ ধুনীয়াকৈ এতিয়া গাইজ চাই লওক মানে ডাইৰেক্ট মানে নিত্যানত যাম মানে চাওক মানে কি আমি পূজা চাম বুলি কৈ মানে কিমান কি ঘূৰি আহিলোঁ ই মানে কৈছে কি আজি মানে যাই পাম না মানে পূজাস্থলী তো চাওক মানে বহুত ঘূৰিলোঁ ধুনীয়াকৈ ডাইৰেক্ট যাম লক্ষী পূজাত এখন ভাল লগা হৈছে নেকি মানে গাইজ বিশ্বাস কৰক এই গাড়ীত টায়াৰটো মাৰি গ'ল মাটিত আগত ঠেংকে ঠেলে দিওঁ ৰ তাৰপিছত কাহঁতে তো ভিডিঅ' কৰ মই ঠেলে দিওঁ আপোনালোকে বাইকখন মানে মই একো ক'ত জানে চাওক যেনেকৈ আছে একো মানে চব সোমাই হৈ চাওকচোন ঘৰ আছোঁ গাইজ চাওক সোমাই গৈছে গোটেই মাটিত বিশ্বাস কৰক এই ৰাস্তাটো একেদম বেয়া আন্ধাৰ মুন্ধাৰ বাট মানে মই কৈছোঁ মানে যাব নালাগে আহিছোঁ মানে কি বিশ্বাস কৰক কমেও 1 কিলোমিটাৰ মানে আন্ধাৰ মুন্ধাৰ গছ গছনি ঘৰ চাওক জংঘল কেনেকৈ আছে একোৱেই নাই আৰু আমিতো আহি ভুল কৰিছোঁ একেবাৰে বেয়া বুজি গাইজ বিশ্বাস কৰক মই ভূত বুলি কৈছোঁ এই গাড়ী লৈ বিশ্বাস কৰক মানে চাওক কিমান সোমাই গৈছে এই ইয়াৰ পৰা একেদম এনেকৈ সোমাই এইলৈকে সোমাই গৈছে গাইজ ফালে কি ফাইনেলি পাই গ'লোঁ পূজাস্থলী বিশ্বাস কৰক মানে কি ভিতৰত মানে বহুত মানুহ তাত মানে কি মিউজিক বাজিছে বিশ্বাস কৰক এই মিউজিকত মানে ক্লেইম আহিব সেইকাৰণে চাওক মানে কি ইয়াত মানে দেখাব পৰা পৰিস্থিতি নাই মানে গাইজ চাই লওক মানে এইফালে ধুনীয়াকৈ মানে বজাৰ বহি আছে বজাৰ মানে কি জিলাপি লগতে বিভিন্ন খোৱা বস্তু আছে বাছ ধুনীয়াকৈ খাই লওঁ আজি কাৰণে হ'ব অহাকালি লগ পাইছোঁ ডাইৰেক্ট আজি হৈছে নেক্সট ডে বাট মানে চাওক মানে যোৱাকালি ধুনীয়াকৈ আহিছোঁ আহি পেলাই মানে কি বহুত মানে কি ঠাণ্ডাৰ কাৰণে মানে কফ হৈ গৈছে লগতে বাইকখনটো গমেই পাই পিছত টায়াৰটো মানে কেনেকুৱা মানে পৰিস্থিতি হৈছিল যোৱাকালি ক'ত ফাঁচিছিল গাইজ চাই লওক মানে কি চেকটো কৰক কেনেকুৱা হৈছে চাওক তাৰপিছত টায়াৰটো শুকাই গৈছে গোটেইখিনি এই মানে বিশ্বাস কৰক ইয়ালৈকে বাট মানে গাইজ চাওক মানে যি কি নহওক আপোনাৰ লক্ষী পূজা খতম বাট মানে এতিয়া মানে এটা কাম কৰোঁ পাঠশালালৈকে যাওঁ যাই পেলাই জিমটো কৰোঁ মানে কি ফেটটো কমাই আছোঁ লগতে কফ হৈছে বহুত বিশ্বাস কৰক জুবিনদাৰ সেই বাৰ্থডেৰ আগলৈকে ভাল আছিল কিন্তু মানে কি ভাল নহ'লেতো কি কৰিম আৰু মানে গম পাইছে কি হ'ব কেঞ্চেল হ'ব নিশ্চয় এইবিলাক মানে কি ফাইনেলি পাই গ'লোঁ পাঠশালা লগতে মানে ইয়াত মানে ষ্টেণ্ড কৰি দিছোঁ গাড়ীখন মানে কি এতিয়া ইয়াতে মানে ঘৰত ধুবলৈ গ'লে মানে কি চাফা মানে ইয়াত ধুলে মানে যিমান চাফা হয় ন মানে ঘৰত ধুলে সিমান চাফা নহয় তো সেইকাৰণে ভাবিছোঁ মানে কি ইয়াতে ক্লিন কৰি লওঁ বাহ মজা মানে গাইজ চাই লওক মানে বাইকখন ধুনীয়াকৈ ধুইছোঁ ধুই পেলাই এইফালে আহিছোঁ আহি লগ পালোঁ অৰ্ণৱক আৰু অৰ্ণৱে এই কুকুৰটো গ'লোঁ দেখাৰ লগত নাই ডগ লাভাৰ যিমান যি গ'লোঁ এনিমেল লাভাৰ বঢ়িয়া বেমাৰ হৈছে নেকি
মানে চাওক মানে গাইছ মানে মোৰো জ্বৰ হৈ আছে মানে ইয়াৰো জ্বৰ হৈছে মানে মানুহৰো হয় জন্তুৰো হয় প্ৰত্যেকৰে হয় দিয়কচোন চাই লওক মানে ধুনীয়াকৈ মানে গোটেইবিলাক হৈ গ'ল আপোনাৰ কুকুৰটো দেখলাক মোৰ লগৰ সি বাট মানে জিমত ধুনীয়াকৈ আহিছোঁ জিমত মানে চাওক মানে গাইছ বৰ্তমান জিমত কোনো নাই আমি ফাৰ্ষ্ট আহিছোঁ মানে চাই লওক মানে কি এক্সাৰচাইজ কৰা হৈ গ'ল বাট মানে চাই লওক মানে এইফালে পুৰা আন্ধাৰ হৈ গ'ল ধুনীয়াকৈ ঘৰলৈকে যাওঁ চাওক একদম গমেই নাপায় একদম আন্ধাৰ হৈ গ'ল ৰাঘৱ অ' মাই গড ঘৰ আহি পাই গ'লো ঘৰ আহি পাই মানে ভিডিঅ' কৰা নাছিলোঁ ধুনীয়াকৈ গৈছোঁ গা চা ধুইছোঁ মানে জাম্পাৰ টাম্পাৰ পিন্ধিলোঁ বহুত ঠাণ্ডা কফ হৈ গৈছে লগতে মানে প্ৰে কৰক মানে বিশ্বাস কৰক চাওক মানে মুখখন মেলি দিলে কাহটো আহিছে মানে বহুত কাহ হৈছে কাৰণ চাওক মানে কি এতিয়া যদি এনেকুৱা যদি কাহ হৈ থাকে তেতিয়া মানে কি সিদিনাখনলৈকে আমি মানে প্ৰিপেয়াৰ হ'ব পাৰিব নাই লগতে মানে দেহাটো উইক থাকিব না কাৰণ ইয়াৰ পৰা তালৈকে চাই কিনে মোৰ অভ্যাসো নাই চাই লওক মানে সন্ধিয়া হৈছে মানে খিৰিকীখন ভাগেৰে পূৰা সন্ধিয়া হৈ গৈছে ৰাতি হ'ল প্ৰত্যেক গুড নাইট